দেখাত সাধাৰণ যেন গামোচা লাগিলেও এইখনত আচলতে ভগৱান বিৰাজমান। এই গামোচাখন আজি সৰ্বাধিক 2,45,100 টকা ডাক মূল্যত এগৰাকী মহান দাতাই ইয়াক ক্ৰয় কৰিলে। আচলতে যদিও এক গামোচা বুলি ধৰা গৈছে, এই গামোচাখন 2,45,100 টকা মূল্যত ক্ৰয় কৰাৰ কাৰণ এইটোৱেই যে এই গামোচাখনৰ জৰিয়তে এই গামোচাখনক যিগৰাকী ব্যক্তিয়ে নিজৰ ঘৰত প্ৰতিষ্ঠা কৰাব, এই গামোচাখনৰ লগত আমাৰ অজুন্তল বুঢ়াগোসাঁই নিজে তাত প্ৰতিষ্ঠা লাভ কৰে বুলি এটি প্ৰবাদ আছে। আৰু পৰম্পৰাগতভাৱে যোৱা 11টা বছৰত যিকেইগৰাকী মহান দাতাই এই গামোচাখন ক্ৰয় কৰি নিজৰ ঘৰলৈ নিছে, তেখেতসকলৰ ঘৰত আচলতে জয় জয়ময় অৱস্থা হৈছে। আৰু আমাৰ মন্দিৰটো এটা জাগ্ৰত মন্দিৰ, ইয়াৰ যথেষ্ট মাহাত্ম্য আছে। আৰু এই আমাৰ ভগৱন্তৰ ওচৰত যেতিয়াই যি বিচৰা যায় বা যদি সৎ উদ্দেশ্যে যদি কিবা যদি মনৰ কামনা থাকে, নিশ্চয় এখেতে পূৰণ কৰে। সেই প্ৰবাদতেই আমি গামোচাখন ক্ৰেতাই আজি ক্ৰয় কৰিলে। আৰু বিগত বৰ্ষসমূহতো আমি 2,65,000লৈকে এই গামোচাখন আমি যোৱা 2টা বছৰ আগত ইয়াতে এগৰাকী মহান ভক্তই ক্ৰয় কৰিবলৈ সক্ষম হৈছে। আচলতে আমাৰ এই মন্দিৰটোৰ 3দিনীয়া বাৰ্ষিক ৰাইজৰ সভা আৰু শ্ৰী শ্ৰী বিষ্ণু পূজা আজি 2য় দিন। আজি 2য় দিনৰ এইটো এটা অন্যতম, প্ৰতি বছৰে হয় 3দিনীয়া কাৰ্যসূচীৰে। আজি 2য় দিনৰ পানী তোলা অনুষ্ঠানৰ পিছতে এইটো এটা অতি আকৰ্ষণীয় কাৰ্যসূচী। যোৱা বিগত প্ৰায় 11টা বছৰ এই দেৱবসন নামৰ যি দেৱবসন নামৰ যিখন বস্ত্ৰ, এই বস্ত্ৰখন ইয়াতে উন্মোচন কৰা হয়। আৰু এখন আচলতে দেখাত সাধাৰণ যেন গামোচা লাগিলেও এইখনত আচলতে ভগৱান বিৰাজমান। এই গামোচাখন আজি সৰ্বাধিক 2,45,100 টকা ডাক মূল্যত এগৰাকী মহান দাতাই ইয়াক ক্ৰয় কৰিলে।